হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মই তোমালোকক নিজৰ মোবাইলত প্ৰফেশ্যনেল বায়'ডাটা বনোৱাৰ বাবে শিকাম, যিখন বায়'ডাটাই তোমালোকে বিভিন্ন ধৰণৰ জবৰ বাবে এপ্লাই কৰিব পাৰিবা। আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে প্লে ষ্ট'ৰ অন কৰি লওক, তাৰপিছত চাৰ্চ কৰক ৰিজিউম বিল্ডাৰ বুলি। আৰু চাৰ্চ কৰি যিটো প্ৰথম আহিব, এই প্ৰথমটোৱে ডাউনলোড কৰিব লাগিব। প্ৰথমটো ক্লিক কৰাৰ পিছত এটা ইনষ্টল কৰিব লাগিব ইয়াক প্ৰথমটো। আৰু ইনষ্টল কৰি অপেনত ক্লিক কৰিব লাগিব। আৰু এপছটো অপেন কৰাৰ পিছত প্ৰথমতে এই পেজটো খোল খাব। ইয়াতে আই এগ্ৰীত ক্লিক কৰিব লাগিব, তাৰপিছত ক্ৰিয়েট ৰিজিউমত ক্লিক কৰিব লাগিব। তাৰপিছত এইবিলাক অপশ্যন খোল খাব আৰু এই অপশ্যনবিলাকৰ ভিতৰত বেছিক ডিটেইলছত ক্লিক কৰিব লাগিব। আৰু বেছিক ডিটেইলছৰ ইয়াত থাকিব নিজৰ নাম, এড্ৰেছ, ইমেইল ID আৰু ফোন নম্বৰ। আৰু ইয়াত যিটো এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, এড্ৰেছ লাইন 3 আছে, ইয়াত যিকোনো এটাত আপোনাৰ নিজৰ এড্ৰেছটো দিলেই হ'ল। তাৰপিছত ইয়াত নামত মই উদাহৰণস্বৰূপে মোৰ চেনেলৰ নামটো দি দিছোঁ। আপোনালোকে নিজৰ নামটো শুদ্ধকৈ লিখিব ইয়াত, আৰু এড্ৰেছৰ যিকোনো এটাত আপোনাৰ নিজৰ এড্ৰেছটো দিব। তাৰপিছত ইমেইলত আপোনাৰ ইমেইলটো দিব, আৰু ফোন নম্বৰত আপোনাৰ ফোন নম্বৰটো দি ছেভ কৰি দিব। আৰু ইয়াতে ছেভ কৰাৰ পিছত দ্বিতীয়টো আছে পাৰ্চনেল ইনফো, অৰ্থাৎ আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন দিবৰ বাবে ইয়াতে ক্লিক কৰিব লাগিব। এই পাৰ্চনেল ইনফৰমেশ্যন ভিতৰত থাকিব আপোনাৰ ডেট অফ বাৰ্থ, মেৰিটেল ষ্টেটাছ, নন লেংগুৱেজ, নেশ্যনেলিটি আৰু পাছপৰ্ট। ইয়াত ডেট অফ বাৰ্থ আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব। আৰু মেৰিটেল ষ্টেটাছ আপুনি যদি বিয়া কৰাইছে তেতিয়াহ'লে মেৰিড বুলি দিব, আৰু যদি ছিংগল ছিংগল দিব। আৰু নন লেংগুৱেজৰ আপুনি যি ভাষা জানে সেইটো দিব, আৰু নেশ্যনেলিটি আপোনাৰ ইণ্ডিয়ান দিব। আৰু যদি পাছপৰ্ট আছে পাছপৰ্টটো দিব আপোনাৰ। তাৰপিছত আপুনি ছেভ কৰি দিব। আৰু পাৰ্চনেল ইনফো ছেভ কৰাৰ পিছত আহিব এডুকেশ্যন। আৰু এডুকেশ্যনৰ ডাটাখিনি আপুনি ফিল আপ কৰাৰ এটা কথা মনত ৰাখিব যে আপোনাৰ যিটো হায়েষ্ট এডুকেশ্যন সেইটো প্ৰথমতে দিব লাগিব। অৰ্থাৎ কোৱালিফিকেশ্যন 1ত আপোনাৰ যিটো হায়েষ্ট এডুকেশ্যনটো দিব লাগিব। অৰ্থাৎ আপুনি যদি BA পাছ কৰিছে তেতিয়াহ'লে কোৱালিফিকেশ্যন 1ত আপোনাৰ BA ডাটাখিনি দিব, আৰু কোৱালিফিকেশ্যন 2ত আপোনাৰ HS ডাটাখিনি দিব। আৰু যদি আপুনি HS পাছ কৰিছে তেতিয়াহ'লে কোৱালিফিকেশ্যন 1ত আপোনাৰ HS ডাটাখিনি দিব, আৰু কোৱালিফিকেশ্যন 2ত আপোনাৰ মেট্ৰিকৰ ডাটাখিনি দিব। আৰু যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে কোৱালিফিকেশ্যন 1ত আপোনাৰ মেট্ৰিকৰ ডাটাখিনি দিব, আৰু বেলেগ একো দিব নালাগে। এইখিনি লিখা হোৱাৰ পিছত আপুনি ছেভ কৰি দিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ছেভ কৰাৰ পিছত যদি আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ আছে আগৰ জব কৰা, তেতিয়াহ'লে ইয়াতে দিব। এক্সপিৰিয়েঞ্চত যাই ক্লিক কৰিব, আৰু যদি কিবা প্ৰজেক্টত কাম কৰি থাকে প্ৰজেক্টৰ বিষয়ে দিব পাৰিব ইয়াত। আৰু আপুনি টেকনিকেল স্কিলত যদি আপোনাৰ কিবা টেকনিকেল স্কিল আছে, অৰ্থাৎ আপুনি যদি কম্পিউটাৰ বিষয়ে কিবা জানে, তেতিয়াহ'লে টেকনিকেল স্কিলত ক্লিক কৰি সেইটো আপুনি এড কৰি দিব। মই উদাহৰণস্বৰূপে, আৰু ইয়াত লিখিব আপুনি এডত ক্লিক কৰিব প্ৰথমতে, তাৰপিছত ইয়াত লিখিব পাৰিব। মই উদাহৰণস্বৰূপে PGDC এডটো এড কৰিছোঁ। আপোনালোকৰ কম্পিউটাৰ বিষয়ে যি জানে নাইবা যিকোনো টেকনিকেল স্কিল জানে তাৰ সেইবিলাক লিখিব পাৰিব আপুনি ইয়াত। তাৰপিছত ছেভ কৰি দিব। তাৰপিছত আপোনাৰ কি ইণ্টাৰেষ্টত ক্লিক কৰি এইটো এড কৰি দিব পাৰিব। মই ইয়াত উদাহৰণস্বৰূপে ৱাটছিং মুভি বুলি এড কৰিছোঁ। আপোনাৰ যি ইণ্টাৰেষ্ট আছে সেইটো আপুনি ইয়াত ছেভ কৰি দিব। প্ৰথমতে এডত ক্লিক কৰি তাৰপিছত লিখি পেলাই ছেভ কৰি দিব লাগিব। আৰু এইটো ছেভ কৰাৰ পিছত আপোনাৰ ইয়াতে যিখিনি আপোনাৰ আছে সেইখিনি দিব ইয়াত। আৰু পাৰ্চনেল ষ্ট্ৰেংথ, অৰ্থাৎ আপোনাৰ কি পাৱাৰ আছে এইটো ইয়াত লিখিব পাৰিব। মই ইয়াতে I have good কমিউনিকেশ্যন স্কিল বুলি দিছোঁ। আপোনাৰ যি স্কিল আছে সেইটো আপুনি ইয়াত দিব, আৰু এইটো লিখি ইয়াত ছেভ কৰি দিব। ইয়াৰ পিছত আহিব ফটো এণ্ড ছিগনেচাৰ, যিটো এখন বায়'ডাটা বনাব বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে প্ৰথম আপুনি চেঞ্জ ইমেজত ক্লিক কৰিব লাগিব, তাৰপিছত অপেনত ক্লিক কৰিব লাগিব। আৰু অপেনত ক্লিক কৰি কিবা এলাও বিচাৰিব পাৰে, বিচাৰিলে এলাও কৰি দিব। তাৰপিছত আপোনাৰ গেলাৰীৰ পৰা এখন আপোনাৰ পাছপৰ্ট ফটো ছিলেক্ট কৰি ল'ব। মই উদাহৰণস্বৰূপে এইখন ফটো ছিলেক্ট কৰি ল'লোঁ, আৰু ফটোখন আপুনি মিলাব পাৰিব ইয়াত। তাৰপিছত ইয়াতে ছেভ কৰি দিব।
আপুনি ইচ্ছা কৰিলে আপোনাৰ ছিগনেচাৰ এড কৰিব পাৰে, যেনেকৈ আমি ফটো এড কৰিলোঁ, কিন্তু নকৰিলেও কোনো কথা নাই। ইয়াৰ পিছত আপুনি বেক কৰিব, বেক কৰাৰ পিছত আকৌ ক্ৰিয়েট ৰিজিউমত ক্লিক কৰিব। তাৰপিছত তলৰ ফালে জেনেৰেট ৰিজিউম আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইউজ টেমপ্লেটছ, ইয়াতে ক্লিক কৰিব। ত' ইয়াতে বিভিন্ন ধৰণৰ বায়'ডাটাৰ কিছুমান টেমপ্লেট আছে, আৰু ইয়াতে যেনেকুৱা আছে আপুনি ইয়াতে চিলেক্ট কৰে, আপোনাৰ বায়'ডাটাখন তেনেকুৱাহে ওলাই আহিব। মই উদাহৰণস্বৰূপে এইখনত ক্লিক কৰিলোঁ, আৰু এইখনত ক্লিক কৰি কেনেকুৱা লাগিব চাবৰ বাবে আপুনি প্ৰিভিউত ক্লিক কৰিব পাৰে। আৰু ইয়াৰ পিছত আপুনি এইখন ছেভ কৰিবৰ বাবে ডাউনলোড অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত যেতিয়া বায়'ডাটাখন ওলাব ইয়াত, আৰু ছাইডত এই PDF বুলি ফাইল এটা ওলাব, PDF বুলি ফাইলটোত আপুনি ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াত নামটো ডিফল্ট ৰাখিব পাৰে, আৰু আপুনি যি নামত ছেভ কৰিব বিচাৰে নামটো ইয়াত দিব। মই মাই বায়'ডাটা বুলি ছেভ কৰিম, আৰু পিছত ছেভত ক্লিক কৰিব। আৰু এতিয়া আপুনি মেমৰিত গৈ বিচাৰিলে এইখন বিচাৰি পাব। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ' চাই যদি ভাল পালে লাইক কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বিদায় লৈছোঁ, আকৌ লগ পাম। ধন্যবাদ।